1 জানুৱাৰীৰ পৰা কৰিব নোৱাৰিব আপোনাৰ মোবাইল ফোনৰ কল যদিহে নকৰে এই কাম। এতিয়াৰে পৰা ফোন কল কৰিবলৈ দিয়া হৈছে নতুন নিয়ম। জানি লও কি এই নতুন নিয়ম। 1 জানুৱাৰীৰ পৰা সমগ্ৰ দেশত লেণ্ডলাইনৰ লগতে মোবাইল ফোনত কল কৰিবলৈ হ'লে গ্ৰাহকে যোগ কৰিব লাগিব এটা অতিৰিক্ত সংখ্যা। কল কৰিবলৈ হ'লে নম্বৰৰ আগত 0 ব্যৱহাৰ কৰাটো হ'ব বাধ্যতামূলক। টেলিকম প্ৰতিষ্ঠানসমূহে এই সন্দৰ্ভত ত্ৰায়পান্ত গ্ৰহণ কৰিছে। অধিক সংখ্যক ফোন নম্বৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত নতুনকৈ 254 কোটি নম্বৰ সৃষ্টি কৰিব পাৰিব বুলি জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট 7 News Now।